নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল সত্য বিচাৰ নামৰ এই নতুন ইউটিউব চেনেলটোলৈ পৰম আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি গ্ৰন্থপাঠ যি নিয়মীয়া শিতান, এই নিয়মীয়া শিতানৰ আজি 26 সংখ্যক খণ্ড আৰু 26 সংখ্যক খণ্ডত আমি কালি যি বিষয় এৰি থৈ গৈছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা আমি আলোচনা কৰিম। গ্ৰন্থপাঠত আমি পঢ়ি আছোঁ শংকৰৰ দেশত অপ্ৰাসংগিক আজান শীৰ্ষক গ্ৰন্থ, আৰু সেই গ্ৰন্থপাঠৰ আজি 26 সংখ্যক খণ্ডৰ মাতৃধৰ্মত আজি শংকৰৰ দেশত অপ্ৰাসংগিক আজানৰ 167 সংখ্যক পৃষ্ঠাৰ পৰা আমি পঢ়িম। আশা কৰোঁ আপোনালোকে আগৰ দৰেই মনোনিৱেশ কৰিব, কথাখিনি শুনিব, আলোচনা কৰিব, আগলৈ আগুৱাই লৈ যাব। আমি কালি কৈছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজেও তেওঁৰ ৰচনাৰ মাজেৰে স্পষ্টকৈ এই কথা প্ৰমাণ কৰি থৈ গৈছে। আমি হয়তো অৱজ্ঞা কৰিয়েই হওক নাইবা সনাতন হিন্দু সত্তাৰ বিৰোধী শক্তিৰ হাতত নিজৰ বিবেক বিচাৰ বুদ্ধি সকলো বন্ধকত থৈয়ে নহওক কিয়, মুঠতে যিকোনো কাৰণত সত্য কথাবোৰ গ্ৰহণ কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিছোঁ। পিছে মন কৰিবলগীয়া কথাটো হ'ল যে আজিৰ অসমীয়াৰ এনে মানসিক বিকলাংগতাই যে এদিন আমাক জহন্নামী কৰিব পাৰে, সেই কথা কিন্তু ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই তেওঁ গীতৰ মাজেৰেও সোঁৱৰাই থৈ গৈছে। আমি কৈ আছিলোঁ যে আমি যেতিয়া অসমত অসমীয়াখিনিয়ে বিশেষকৈ একশৰণীয়া মহাপুৰুষীয়া শংকৰদেৱ সংঘ বা শংকৰী যিসকলে নিজকে হিন্দু নহয় বুলি ক'বলৈ ভাল পাওঁ, তাৰ পৰিণতিত আমি একেশ্বৰবাদৰ কথা কৈ আমি যিসকলে মুছলমানকে আমি গ্ৰহণ কৰিব খোজোঁ কিন্তু সনাতন হিন্দু বৃহত্তৰ সত্তাটোক নস্বাত কৰিব খোজোঁ, এই যি মানসিক বিকলাংগতা তাৰ ওপৰত আজি আমি আলোচনা কৰিম। গোটেই কথাটোত মহাপুৰুষ শংকৰদেৱ গুৰুজনে কি কৈছে, মাধৱ পুৰুষজনাই কি কৈছে, কীৰ্তনত কি কৈছে, ভাগৱতত কি কৈছে, আজি আমি এই খণ্ডটোত তাকে আলোচনা কৰিম। তাৰ আগতেই আৰম্ভণিত কি বুলি কৈছে, পৃষ্ঠা 167 ভূপেন দাই কি বুলি গাই গৈছে, ভাৰতৰত্ন ভূপেন দাই। কমলা কান্তই লিখিছে কবিতা, তুমি অসমীয়া তুমি নুবুজিলা। কমলা কান্তই লিখিছে কবিতা, তুমি অসমীয়া তুমি নুবুজিলা, তোমাৰে অতীতৰ অমিয়া। শংকৰে সিঁচে নামৰ কঠীয়া, অসমীয়া হ'ব বুলি ৰখীয়া। পিছে দেখোঁ শংকৰৰ মহিমা, আজি অসমীয়াই একো নুবুজা। কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। অতীতৰ ৰস গুণ কিয়নো পাহৰা, মিছা আৱৰণে নিজক কিয় সজোৱা। লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা, হেমকোষৰ শবদকো নুবুজা। শেক্সপিয়েৰ চেলি বুলি চিঞৰা, সত্ৰীয়া নাট গীতক নুবুজা। কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। অসমীয়া বুলি গৌৰৱী নহবা, আছে আছে বুলি ভাবি নাথাকিবা। ভূপেনদাৰ প্ৰতিটো গীতৰ শব্দ আপোনালোকে মন কৰিব। আজি যদি তুমি নিজক নিচিনা, পুৰণি পুৰুষৰ গৰিমাক পাহৰা, অহাকালি নিজকে হেৰুৱাবা। অসমীয়া হবা তুমি নিচলা। পুৰণি খুৱৰি চোৱা অসমীয়া, পুৰণি খুৱৰি চোৱা। কি কৈছে? এই গীতটি হেমেন হাজৰিকাই লিখা। হেমেন হাজৰিকাৰ কথাৰে ভূপেন দাই গাই যোৱা এই গীতটি আমি তেতিয়াই এবাৰলৈ হ'লেও যদি বুজিবলৈ প্ৰয়াস কৰিলোহেঁতেন, আজি হয়তো ক'ৰবাত আমাৰ শব্দবোৰৰ কঠোৰতা বহু পৰিমাণে কম হ'লহেঁতেন। পিছে তাকে নকৰি আমি ভূপেন দাকে অসম এৰিবলৈ বাধ্য কৰালোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰেই এয়াই নিজৰ জাতিৰ কাৰণে চিন্তা কৰা এজনৰ প্ৰতি অসমীয়াৰ কৃতজ্ঞতা নেকি? শংকৰ গুৰুজনাৰ কথা আমি নুশুনিলোঁ, নুবুজিলোঁ। যি কথা ভূপেন দাই আক্ষেপ কৰি কৈ গৈছে তেওঁ গীতৰ মাজেৰে, যি গীতটি লিখিছিলে হেমেন হাজৰিকাই, কথা হেমেন হাজৰিকাৰ, আমি তেওঁক নুবুজিলোঁ। তেওঁক নুবুজি আমাৰ চব আছে বুলি ভাবোঁ। কি বুলি কৈছে তেওঁ? অসমীয়া বুলি গৌৰৱী নহবা, আছে আছে বুলি ভাবি নাথাকিবা। আজি যদি তুমি নিজকে নিচিনা, পুৰণি পুৰুষৰ গৰিমাক পাহৰা। আজি যদি তুমি নিজকে নিচিনা, পুৰণি পুৰুষৰ গৰিমাক পাহৰা। অহাকালি নিজকে হেৰুৱাবা। অসমীয়া হবা তুমি নিচলা। পুৰণি খুৱৰি চোৱা অসমীয়া, পুৰণি খুৱৰি চোৱা। মই এনেই গুণগুণাইছোঁ কথাটো, কিন্তু ভাবক যে পুৰণি খুৱৰি চাব দিছে আৰু আজি অসমীয়াই পুৰণিবোৰ অপসংস্কৃতি, অন্ধবিশ্বাস বুলি এৰি পেলাই বাহিৰৰ কথাবোৰ গ্ৰহণ কৰিছোঁ। পৰিণতিত
এয়াই নেকি কি আমি কি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ভূপেন হাজৰিকা শংকৰদেৱক নহয়, তেওঁলোকক খেদি পঠিয়ালোঁ। এয়াই নেকি এজন অসমীয়া জাতিৰ প্ৰতি ভালপোৱা, অসমীয়া জাতিৰ প্ৰতি চিন্তা কৰা এজনৰ প্ৰতি কৃতজ্ঞতা যে বাৰে বাৰে আমি তেনে এজন ব্যক্তিক অসম এৰি যাবলৈ বাধ্য কৰাইছোঁ। সেয়া শংকৰদেৱ গুৰুজনাকে হওক, সেয়া ভূপেন হাজৰিকাকে হওক। এয়াই নিজৰ জাতিৰ কাৰণে চিন্তা কৰা এজনৰ প্ৰতি অসমীয়াৰ কৃতজ্ঞতা নেকি? নে আজিৰ অসমীয়া বিদেশী চিন্তাৰ চুকত পৰি সত্তাহীন ভোগবাদী অকৃতজ্ঞ জাতিলৈ পৰিণত হ'ল? নে আমি নিজৰবোৰ পাহৰি, এতিয়া কৈছেনে আজি যদি তুমি নিজক নিচিনা পুৰণি পুৰুষৰ গৰিমাক যদি পাহৰা, অহাকালি নিজকে হেৰুৱাবা, অসমীয়া হবা তুমি নিচল। আজি আমি হেৰুৱাইছোঁ, নিজক হেৰুৱাইছোঁ, অস্তিত্ব হেৰুৱাইছোঁ, আমাৰ সত্তা হেৰুৱাইছোঁ। কিয়নো আজি আমি অসমীয়া বিদেশী চিন্তাৰ চুকত পৰি সত্তাহীন ভোগবাদী অকৃতজ্ঞ জাতিলৈ পৰিণত হ'ল নেকি? এই বিষয়ে গ্ৰন্থৰ পিছলৈ আলোচনা কৰিম। এতিয়া সনাতন হিন্দু সত্তাৰ এক অবিচ্ছেদ্য অংগ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক শৰণীয়া বা মহাপুৰুষীয়া বা শংকৰী চিন্তা, সেই বিষয়টোৰ ওপৰত আলোকপাত কৰিব খুজিছোঁ। আমাৰ যিসকলে শংকৰদেৱ সংঘৰ মানুহে, এক শৰণীয়াই সত্ৰৰ মানুহে যিসকলে হিন্দু নহয় বুলি কয়, সনাতন নহয় বুলি কয় বা ক'বলৈ ভয় কৰে, জানিলে মানিলেও ক'বলৈ ভয় কৰে, কিন্তু গৌ ভক্ষণকাৰীক, যি গৌ ভক্ষণ গৌ হত্যা মহাপাপ বুলি শংকৰদেৱ গুৰুজনে অজামিল উপাখ্যানৰ কীৰ্তনত কৈছে 182 সংখ্যক পদত। তাৰপিছত তেওঁলোকক লগত লৈ যিসকলে হিন্দুত্বৰ বিৰোধিতা কৰিব খোজে, হিন্দু সত্তাৰ বিৰোধ কৰিব খোজে, তেওঁলোকক কৈছোঁ কীৰ্তন ঘোষা ৰাসক্ৰিয়া পদ 1007ত শংকৰদেৱ গুৰুজনাই কি কৈছে? ভকতিত পৰে ধৰ্ম নাহি সংসাৰত, চাৰিও বেদৰ জানা এহি সাৰ তত্ত্ব। ভকতিত পৰে ধৰ্ম নাহি সংসাৰত, চাৰিও বেদৰ জানা এহি সাৰ তত্ত্ব। এইটো কীৰ্তনৰ ঘোষা নহয়। এই মুহূৰ্তত মোৰ কীৰ্তনৰ ঘোষা ফাঁকি মনলৈ অহা নাই। যদিও কথাটো এনেকুৱা যে কীৰ্তন ঘোষা ৰাসক্ৰিয়া পদ সংখ্যা 1007ত কি বুলি কৈছে? ভকতিত পৰে ধৰ্ম নাহি সংসাৰত, চাৰিও বেদৰ জানা এহি সাৰ তত্ত্ব। চাৰিও বেদ সনাতন হিন্দু ধৰ্মৰ বুনিয়াদ আৰু আধাৰ হয়নে? গতিকে সেই বেদৰ পৰা তুলি অনা ভক্তি মাৰ্গ বা ভকতি ধৰ্ম সনাতন হিন্দু ধৰ্মৰ অংশ, আৰু সেই চিন্তাৰ ধাৰকসকল হিন্দু। অৰ্থাৎ অসমৰ এক শৰণীয়া মহাপুৰুষীয়া শংকৰী আৰু যিমান আছে প্ৰতিজনে হিন্দু আৰু হিন্দুত্ববাদৰ ধাৰক। আমাৰ মূলটো বেদ নহয়, সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ মূল আধাৰ বেদ। গতিকে সেই বেদকে কি বুলি কৈছে? সেই বেদৰ পৰাই তত্ত্ব আনি ভকতিত পৰে ধৰ্ম নাহি সংসাৰত, মানে ভক্তিৰ বাহিৰে একো বেলেগ সংসাৰত একো নাই। আৰু চাৰি বেদৰ এহি সাৰ জানা এহি সাৰ তত্ত্ব, চাৰিও বেদৰ মানে চাৰি বেদৰ পৰাই তেওঁ ভকতি তত্ত্ব আমাৰ মাজত শংকৰদেৱ গুৰুজনাই বিলাই থৈ গৈছে। আৰু সেই শংকৰদেৱ গুৰুজনাক আমাৰ পৰম গুৰু, জগত গুৰু, সৰ্বগুণাকৰ বুলি বিশ্বাস কৰা, গ্ৰহণ কৰা সকলে নিজকে আকৌ সনাতন হিন্দু নহয় বুলি কয়, নিজকে আকৌ হিন্দুত্ববাদৰ পৰা আঁতৰাই ৰাখিব খোজে। কিয়? হিন্দুত্ববাদ মানেনো কি? হিন্দুত্ববাদ মানে ৰাজনৈতিক ক্ষমতা দখল কৰিবলৈ কৰা শ্লোগানটো নহয়। আকৌ কীৰ্তন ঘোষাৰ নাম অপৰাধ পদ সংখ্যা 50ত কি বুলি আছে? যিটো পাপী কৰে নামক হেলা, বেদকো যদি নিন্দে কোনো বেলা। গুৰুজনাই কি কৈছে? নাম অপৰাধত নামক যদি আপুনি হেলা কৰে, বেদক যদি কিবা কাৰণে নিন্দা কৰে, নামৰ ইও দুই অপৰাধ, ভুজিবে যাতনা নাহিকে বাদ। বেদকো যদি কিবা কাৰণে আপুনি নিন্দা কৰে, এই যে আমাৰ যিসকল শংকৰী, আমাৰ যিসকল শংকৰদেৱ শংকৰ, আমাৰ যিসকল এক শৰণীয়া, যিসকল সত্ৰাধিকাৰ, অন্য যিসকলে হিন্দু নহয় বুলি কয়, সনাতন নহয় বুলি কয়, বেদ নামানে, এই যে কয় মূৰ্তি পূজাক নামানে, কিবা নামানে, গুৰুজনাই কিয় মূৰ্তি পূজা নকৰিবলৈ কৈছে তাৰ ব্যাখ্যা আমি আহিম পিছলৈ। কিন্তু যিখিনি তাচ্ছিল্য কৰে, আপুনি নকৰে ঠিক আছে, কাৰণ আমাৰ সনাতনে কি কৈছে? যত মত তত পথ। আপুনি কৰিব নালাগে, আপুনি কোনোবাই কৰাটো আপুনি ভালো পাব নালাগে, কিন্তু তাৰ মানে আপুনি তিৰস্কাৰটো কৰিব নোৱাৰে ন, আপুনি তিৰস্কাৰ কৰিব নোৱাৰে। কিন্তু আমি কি কৰিছোঁ? গুৰুজনাই কৈছে বেদকো যদি কোনো কালে নিন্দা কৰে, সেয়াও অপৰাধ, সেয়াও নামৰ অপৰাধ। আৰু আমি কিন্তু সদায় আমি হিন্দু নহয়, আমি সনাতন নহয়, আমি অসমীয়া, আমি বৈষ্ণৱ, আমি আমুক, আমি তামুক বুলি কৈ বাৰম্বাৰ আমি বেদক অপমান কৰিছোঁ। যি বেদৰ পৰম তত্ত্ব, পৰম সাৰ তত্ত্ব আনি গুৰুজনাই আমাৰ আগত বিলাই দিছিল, সেয়াহে আমি অসমীয়া আজি।
আমি সঁচাটোত নাই, কাৰণ আমি বিদেশীৰ হাতত ক'ৰবাত বহতীয়া হ'লোঁ, বিক্ৰী গ'লোঁ, আমি ভোগবাদী হ'লোঁ, আমি সত্য আৰু শাশ্বত কথাৰ লগত নাই। অৰ্থাৎ কোনোবাই যদি হৰিনামক হেয় জ্ঞান কৰে আৰু বেদকো যদি কোনো সময়ত কোনো কাৰণত নিন্দা কৰে বা গ্ৰহণ নকৰে, ইও গুৰুজনাৰ মতে যাতনা ভোগ কৰিবলগীয়া অপৰাধ। ক'ত কৈছে? কীৰ্তন ঘোষা নাম অপৰাধৰ পদ সংখ্যা 50ত। তাৰ মানে কীৰ্তন ঘোষা বিশ্বাস কৰা কোনোবাই যদি নিজকে সনাতন হিন্দু চিন্তা আৰু সত্তাৰ পৰা পৃথক কৰি হিন্দু নহয় বুলি অন্য কিবা চিনাকি দিব খোজে, তেনে লোক কেৱল হৰিনামৰেই নহয়, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগতে বেদৰো অপৰাধী। এবাৰ নিজে বিবেচনা কৰিব বাকী কথাখিনি। ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ, সমস্ত দেৱৰ ৰাজা কৃষ্ণে হে ঈশ্বৰ। কি বুলি কৈছে? ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ, সমস্ত দেৱৰে ৰাজা কৃষ্ণে হে ঈশ্বৰ। ক'ত কৈছে গুৰুজনাই? শ্ৰীমদ ভাগৱত দশম স্কন্ধ পদ সংখ্যা 10,763, 10,763। আপুনি হৰিনাৰায়ণ দত্ত বৰুৱাৰ যিখন সম্পাদনা কৰি যিখন ভাগৱত কৰিছে, আপুনি তাত সেইটো পাব। কাৰণ ভাগৱতখন বিভিন্নজনে বিভিন্ন ধৰণে সম্পাদনা কৰোঁতে খেলি মেলি কৰিছে, গতিকে পদবোৰ খেলি মেলি হয়। শংকৰদেৱ সংঘই যিখন কৰিছে সেইখনতো পদবোৰ খেলি মেলি হৈ আছে। গতিকে সেইকাৰণে আমি কৈছোঁ যে শ্ৰীমদ ভাগৱত দশম স্কন্ধৰ পদ সংখ্যা 10,763 হৰিনাৰায়ণ দত্ত বৰুৱা। কাৰণ সেইকাৰণে পদ সংখ্যাটো খেলি মেলি হয় কাৰোবাৰ সম্পাদনা কৰা সকলৰ ওপৰত। তাত গুৰুজনে কি কৈছে? আমি অসমৰ একাংশ অসমীয়াই যিজনা মহাপুৰুষক কেন্দ্ৰ কৰি নিজকে মহাপুৰুষীয়া, একশৰণীয়া, শংকৰী আদি বুলি কোৱাৰ বিপৰীতে নিজকে সনাতন হিন্দু নহয় বুলি ক'বলৈ এবাৰলৈকে কুণ্ঠাবোধ নকৰে, সেই গুৰুজনাই তেৰাৰ আধ্যাত্মিক চিন্তা, দৰ্শন আৰু ধৰ্মপথ ভাৰতীয় সনাতন হিন্দু তত্ত্বৰ ওপৰতেই যে আধাৰিত, সেই কথা অকপতে বাৰম্বাৰ স্বীকাৰ কৰি গৈছে। কি কৈছে? ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ, সমস্ত দেৱৰ জানা কৃষ্ণে হে ঈশ্বৰ। আমি কৃষ্ণ বুলি কৈছোঁ, কৃষ্ণ কৃষ্ণ কৰি থাকোঁ মুখেৰে, কিন্তু কৃষ্ণ ক'ৰ? বেদৰ সাৰ তত্ত্ব কৃষ্ণ। তাৰমানে কৃষ্ণ বুলি কওঁতে আমি সনাতন, কৃষ্ণ বুলি কওঁতে আমি হিন্দু, তাৰপিছত আমি কওঁ আমি হিন্দু নহয়, আমি অসমীয়া। কিমান মানসিকভাৱে বিকলাংগ হৈ পৰিছোঁ আমি। আৰু সেই গুৰুজনাক লৈ পুৱা গধূলি নাম কীৰ্তন কৰিছোঁ, ভাগৱত পাঠ কৰিছোঁ। পাঠ দেখাক দেখি কৰিছোঁ নেকি? অখণ্ড ভাগৱত পাঠ, ভাওনা সমাৰোহ, ভাওনা পাতিছোঁ, ইটো কৰিছোঁ সিটো কৰিছোঁ, মুখত কৃষ্ণ, খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, কিন্তু কৃষ্ণৰ তত্ত্ব জানো আমি উপলব্ধি কৰিব পাৰিছোঁ? মূল সত্য উপলব্ধি কৰিব পাৰিছোঁ জানো? ভাবিব। চাৰি বেদ 14 শাস্ত্ৰ, সবাৰোৱে হিহে তত্ত্ব, মুখ্য ধৰ্ম হৰি গুণ নাম, হেন তত্ত্ব কথা জানি সময় যাৰ যত প্ৰাণী, ডাকি সবে বোলা ৰাম ৰাম। কি কৈছে? শ্ৰীমদ ভাগৱত গীতা দশম স্কন্ধ পদ 10,780। কি বুলি কৈছে? চাৰি বেদ 14 শাস্ত্ৰ, সবাৰোৱে হিহে তত্ত্ব, মুখ্য ধৰ্ম হৰি গুণ নাম, হেন তত্ত্ব কথা জানি সময় যাৰ যত প্ৰাণী, ডাকি সবে বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। চাৰি বেদ 14 শাস্ত্ৰ ক'ৰ বাৰু? চাৰি বেদ 14 শাস্ত্ৰ ক'ৰ বাৰু? সেইবোৰৰ ভিত্তি কি? সেই ভিত্তিৰ আধাৰতে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে বাৰম্বাৰ এক সূত্ৰৰ আধাৰত এক হৈ থকাৰ কথা কৈছে, উপদেশ দিছে, তাৰ পৰিৱৰ্তে আমি কি কৰিছোঁ ভাবিছেনে? ভাওনা সমাৰোহ পাতিছে, অখণ্ড ভাগৱত পাঠ পাতিছে, কি নকৰিছে, তাৰপিছতো হিন্দু নহয় বুলি কৈছে। হিন্দু বুলি ক'লেই কঁপনি জ্বৰ উঠে, খজুৱতি উঠে। সত্যটো উপলব্ধি কৰক, অনুভৱ কৰক, কি কৈছে?
সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্য ৰসত ৰতি নাই। এইবাৰ কোনে কৈছে? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে। ক'ত? নামঘোষাত 18ত। কেৱল শংকৰদেৱ গুৰুজনাই নহয়, তেওঁ কীৰ্তনত ভাগৱত মহাপুৰুষ মাধৱ পুৰুষজনায়ো। কাৰণ গুৰুজনাই কি শিকাইছে, কি দৰ্শন দিছে তেওঁক, তাৰ ওপৰত ভিত্তি কৰি মাধৱ পুৰুষজনায়ো কি বুলি কৈছে? সমস্ত বেদৰ সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্য ৰসত ৰতি নাই। হয়নে? সনাতন হিন্দু সত্তাৰ প্ৰাণ বেদ বেদান্তৰ তত্ত্ব। সেই বেদ বেদান্তৰ সাৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সংস্কৃতৰ পৰা সহজ কৰি আমাৰ হাতত তুলি দিলে। আৰু সেই ভাগৱত তত্ত্বৰ আধাৰতে দুয়োজনা মহাপুৰুষে ক্ৰমে কীৰ্তন ঘোষা, গুণমালা, নাম ঘোষা আদি ৰচনা কৰিলে। গতিকে আপুনি সনাতন হিন্দু হয় নে নহয়, কথাবোৰ মুক্ত মনে আৰু স্বজ্ঞানেৰে নিজেই নিজৰ মাজতে বিশ্লেষণ কৰিব আৰু কৰণীয় কি সেয়া নিজেই যুগুত কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। গুণমালাটো গুৰুজনাই কৈছে, গুণমালা দ্বিতীয় ঘোষাৰ ৫ম শাৰীত যদি আপুনি চায়, আতি বিতুপন ধৰ্ম সনাতন, আতি বিতুপন ধৰ্ম সনাতন। গুণমালাখন আছে মোৰ ওচৰতে, যদি মই এই মুহূৰ্তত আপোনাক দেখুৱাই দিওঁ ওচৰত এইখন গুণমালা। এইটো চাওক, গুণমালা দ্বিতীয় পদত কি বুলি কৈছে? ইটো বিতুপন ধৰ্ম সনাতন, ইটো বিতুপন ধৰ্ম সনাতন, ইটো বিতুপন ধৰ্ম সনাতন। দেখিছেনে? গতিকে মহাপুৰুষ শংকৰদেৱ গুৰুজনে নিজেই ভাগৱতৰ তত্ত্ব আনি গুণমালাত আমি জানো তেওঁ আমাৰ সনাতন বুলি কৈ গৈছে, আমাৰ হিন্দু বুলি কৈ গৈছে, আমাৰ হিন্দুত্ব সেইটোৱেই, সনাতন দৰ্শনটোৱেই হিন্দুত্ব, আৰু সেইটো আগবঢ়াই লৈ যোৱাটোকে হিন্দুত্ববাদ বুলি কোৱা হৈছে। বাকী সিদ্ধান্ত আপোনালোকে ল'ব। আজি আমাৰ সমাজক ধৰ্মীয় চিন্তা ভাৱনাৰে কলুষিত কৰা প্ৰকৃত লোকসকল কোন? তেওঁলোকৰ উদ্দেশ্য কি? আজি যে আমাক এই পৰম সত্যটো, পৰম তত্ত্বৰ পৰা আঁতৰাই আনিলে, সেই তেওঁলোক কোন আৰু কিয় কৰিলে? আৰু বিগত ৩০০ বছৰ আমাৰ সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ভেটি খহাই কোনবোৰ মানুহে আমাক দুৰ্বল কৰিবৰ বাবে বৃহত্তৰ সনাতন হিন্দু সত্তাৰ পৰা আমাক আঁতৰাই একাষৰীয়া কৰিলে এবাৰ ভাবিব। আমাৰ মূলৰ পৰা একাষৰীয়া কৰি সিহঁতবোৰে কিন্তু আমাৰ লগত মুখেৰে একাকাৰ হৈ থকা দেখুৱাই কিদৰে নিজকে বিশ্বৰ এটা বিদেশী সত্তাৰ এক অতি গ্ৰাহ্য অংশ কৰি তুলিলে পাৰিলে এবাৰ অনুভৱ কৰিবলৈ প্ৰয়াস কৰিব। আমাক আঁতৰাই আনিলে মূল সুঁতিৰ পৰা, কিন্তু তেওঁলোক ক্ৰমান্বয়ে বিদেশী চিন্তা, বিদেশী শক্তিৰ লগত ক্ৰমান্বয়ে কটকটীয়া হৈ গ'ল, একাকাৰ হৈ গ'ল, শক্তিশালী হৈ গ'ল। কোনবোৰ মানুহ সেইবোৰ? কোনে এৰিলে? আমি কি এৰিলোঁ, সিহঁতে কি এৰিলে? বিবেচনা এবাৰ নিজে কৰিব। কাৰণ ধৰ্ম নাথাকিলে, নিজৰ সংস্কৃতি নাথাকিলে, নিজৰ সভ্যতা নাথাকিলে, নিজৰ সত্তা নাথাকিলে একো নাথাকে। আজি যে আমাৰ তথৈবচ অৱস্থা হৈছে অসমীয়াৰ, হিন্দুৰ, অসমত বিশেষকৈ অসমীয়া বুলিয়ে কৈছোঁ, কাৰণ অসমীয়াখিনিয়ে নিজকে যেতিয়া হিন্দুৰ পৰা সনাতনৰ পৰা আঁতৰাইছে, আজি অসমীয়া সেইকাৰণে লাও লোৱা অৱস্থা হৈছে, তথৈবচ অৱস্থা হৈছে, ভাষা নোহোৱা হৈছে, অস্তিত্ব নোহোৱা হৈছে, অসমীয়াৰ সংজ্ঞা বিচাৰিব লগা হৈছে। মহাৰাষ্ট্ৰত মাৰাঠীৰ সংজ্ঞা বিচাৰিব লগা হোৱা নাই, বিহাৰত বিহাৰীৰ সংজ্ঞা, পশ্চিমবংগত বাংলাৰ সংজ্ঞা আৰু গুজৰাটত গুজৰাটীৰ সংজ্ঞা বিচাৰিব লগা হোৱা নাই। কিন্তু অসমত অতি জাতীয়তাবাদী থকা অসমখনত জাতিৰ প্ৰতি ভাল পোৱা, মাতৃভাষাক ভাল পোৱা ইমানবোৰ মানুহ থকাৰ পিছতো এই অসমত কিন্তু অসমীয়াৰ সংজ্ঞা বিচাৰিব লগা হৈছে। কিয়? ভাবিব। খণ্ডিত হ'লে দুৰ্বল হয়, নিজৰ মাজতে কাজিয়া কৰিলে আনে সাহস আৰু সুবিধা পায়। কোনে আমাৰ মাজত দ্বন্দ্ব লগাই কিদৰে নিজৰ বল, জন, ধন বৃদ্ধি কৰি আহিছে এবাৰ উপলব্ধি কৰিবলৈ প্ৰয়াস কৰিব। আপোনাৰ অনুভৱৰ সুবিধাৰ কাৰণে আমি কিছু সমল দিবলৈকো চেষ্টা কৰিম।
তাৰ আগতে আমাৰ সনাতন সত্তা যে আজিও আমাৰ প্ৰত্যেকৰে মাজত সজীৱ হৈ আছে সেই বিষয়ে অকণমান আলোকপাত কৰিব খুজিছোঁ। আমি মাথো সেই সজীৱতাক সাক্ষীভাৱে অনুভৱ কৰাৰ প্ৰয়োজন আছে। এবাৰ যেতিয়া আপুনি আপোনাৰ ভিতৰত সজীৱ হৈ থকা সনাতন সত্তাৰ সেই তৰংগ অনুভৱ কৰিব পাৰিব, তেতিয়া দেখিব আপোনাৰ মনৰ ভিতৰত বিবেকত চলি থকা বিভিন্ন ধৰণৰ মানসিক দ্বন্দ্ব, সন্দেহ, প্ৰশ্নবোৰ ক্ৰমশ মুকলি হৈ আহিবলৈ ধৰিছে। প্ৰথমে আহোঁ বেদান্তৰ সাৰমৰ্ম শ্ৰীমদ ভাগৱতৰ মূল চৰিত্ৰ শ্ৰীকৃষ্ণ বিষয়ক এক চমু আলোচনাৰ মাজলৈ। যেতিয়াই আপোনালোকে এইবোৰ অনুভৱ কৰিব, জানিব, বুজিব, তেতিয়াই আপোনাৰ চাবচোন মনৰ ভিতৰত থকা অজস্ৰ সমস্যা, অশান্তি, উচ্ছৃংখলতা, প্ৰশ্ন উত্তৰ পাব, নোহোৱা হৈ যাব বাকীবোৰ। তাৰে প্ৰথম বেদান্ত সাৰমৰ্ম শ্ৰীকৃষ্ণ কৈছে নহয়, শ্ৰীকৃষ্ণহে সাৰ কৈছে, ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ, সমস্ত দেৱৰে ৰাজা কৃষ্ণ সেই ঈশ্বৰ। ভাগৱতত গুৰুজনাই কৈছে। সেই কৃষ্ণনো কি? সনাতন হিন্দু ধৰ্মৰ এক অনন্য বিচাৰধাৰা বা পন্থ হ'ল বৈষ্ণৱ, যিসকলে ভগৱান বিষ্ণু বা ভগৱান বিষ্ণুৰ বিভিন্ন অৱতাৰসমূহক আৰাধনা বা উপাসনা কৰে। ভগৱান বিষ্ণুৰ ২৪ অৱতাৰৰ ভিতৰত মূল অৱতাৰ যদিও ১০ বুলি ধৰা হয়, তাৰ পিছতো সপ্তম, অষ্টম আৰু নৱম অৱতাৰ ক্ৰমে ভগৱান শ্ৰীৰামচন্দ্ৰ, ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান বুদ্ধক বহুলভাৱে আজিও উপাসনা কৰা হয়। ভগৱান বুদ্ধৰ সনাতন চিন্তাত কোনো অন্য দেৱতা বা হোম যজ্ঞ আদিৰ বিধান নাই। ভগৱান বুদ্ধৰ সনাতন চিন্তাত কোনো অন্য দেৱতা বা হোম যজ্ঞৰ বিধান নাই, কিয়নো ভগৱান বুদ্ধই ভগৱানৰ শীৰ্ষতম স্বৰূপ, মানে প্ৰতিগৰাকী মানুহৰ ভিতৰত ভগৱানৰ চেতনা বিদ্যমান বুলি বিশ্বাস কৰে। এই কথা ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাতো সমস্ত জীৱ তেওঁৰে অংশ, মানে পৰম ব্ৰহ্ম ভগৱানৰ অংশ বুলি ঘোষণা কৰি থৈ গৈছে। সেয়ে ভগৱান বুদ্ধই ভগৱানক অন্য যিকোনো ৰূপত বিচাৰি ফুৰাতকৈ নিজৰ চেতনাৰ মাজতে ভগৱানক বিচাৰি লোৱাৰ বিধান দিছে। গৌতম বুদ্ধই কৈছে, অপোদীপ ভৱ, অৰ্থাৎ নিজেই নিজৰ জীৱনৰ জ্যোতিষ্মান হোৱা, মানে নিজৰ আত্মচেতনাৰ বলেৰে নিজে নিজৰ পৰম শক্তিৰ লগত পৰিচয় হোৱা আৰু জীৱনৰ সাৰ্থকতা, মানে বুদ্ধত্ব লাভ কৰা। বুজি পাইছেনে? ভগৱান বুদ্ধই কি বুলি কৈছে? আমি নিজৰ মাজতে, আপোনাৰ ভিতৰতে ভগৱান আছে, আপোনাৰ ভিতৰতেই ঈশ্বৰ আছে। গতিকে যিটো কথা গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, বুদ্ধই সেই প্ৰমাণ কৰি গৈছে। বাকী কথাখিনি আমি পিছলৈ আলোচনা কৰিম। আপোনালোকে চাই থাকিব, চাই আছে। কথাখিনি ভাল লাগিলে আগলৈ প্ৰচাৰ কৰিব, আৰু যদি বেয়া লাগে, যি মন যায় আপোনালোকে তাকেই কৰিব পাৰে। নমস্কাৰ।